আজি হৈছে 31 জুলাই সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে মই আপোনালোকক সদায় কয়, ভিডিঅ'ৰ প্ৰথমতে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কৃষি, শস্য আৰু SHG ঋণৰ ক্ষেত্ৰতো মানে সেলফ হেল্প গ্ৰুপৰ যিসকল আত্মসহায়ক গোট আছে সেইসকলৰ কথা কৈছে। ঋণৰ ক্ষেত্ৰতো বান বিধ্বস্ত ৰাইজে 6 মাহলৈ কি দিব নালাগে EMI, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তেতিয়া বিষয়টো বহুতভাগে উত্থাপন কৰি আছিলে, যিহেতু আপোনালোকে গম পায় যোৰহাট, গোলাঘাট, বিশেষকৈ শিৱসাগৰ, নাজিৰা, চৰাইদেউ, তো এই অঞ্চলসমূহত একেবাৰে শেষ কৰি পেলালে। হঠাতে বানপানী আহিলে 19 তাৰিখৰ দিনাখনি আহি একেবাৰে টচনচ কৰি থৈ গ'ল। বহুতৰে সপোন একেবাৰে শেষ কৰি পেলালে। এতিয়া আকৌ শূন্যৰ পৰা তেওঁলোকে আৰম্ভ কৰিব লাগিব। আৰু যিটো পৰ্যায়ত এতিয়া পানী শুকাইছে, আপোনালোকে ভাবিলে আচৰিত হ'ব, এই ইমান দিনৰ পাছতো একেবাৰে শেষ হৈ যোৱা নাই। আৰু যি ঠাইত শেষ হৈছে একেবাৰে পলস পৰিছে এআঁঠু, তো সেই পলস আঁতৰাবলৈ এতিয়া দিনৰ ওপৰত দিন লাগিব লগা হৈছে। তো এই এনেকুৱা ধৰণৰ এটা পৰ্যায় শেষ হৈ গ'ল। তো আপোনালোকে বিশেষকৈ যদি চাই চন্দ্ৰক, বিহুবৰ, নেপালী খুটি, তো এইবিলাক অঞ্চল একেবাৰে বিধ্বস্ত, একেবাৰে মৰিয়ালি সদৃশ হৈ পৰিলে। চাৰিওফালে কেৱল মৃতদেহ আৰু একেবাৰে যদি আমি চাওঁ চাৰিওফালে কেৱল পশুধন, মুঠতে শেষ হৈ গ'ল সকলো। তো এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া যদি আমি চাওঁ বিষয়টো কৃষি আৰু শস্য আৰু সেলফ হেল্প গ্ৰুপৰ SHGৰ ঋণৰ ক্ষেত্ৰত বান বিধ্বস্ত ৰাইজে 6 মাহলৈ দিব নালাগে EMI, এইখিনি কৈছে। কিন্তু বহুতে এইটোৱে কৈছে যে একেবাৰে ৰেহাই দি দিব লাগে। কাৰণ কেলে তেওঁলোকৰ ঘৰখন শেষ হ'ল, তেওঁলোকে কোনোবাই যদি গাড়ী লৈছিলে গাড়ীখন একেবাৰে অৱস্থা বেয়া, নতুনকৈ খেতিটো একেবাৰে শেষেই, কোনো চিন্তা কৰিবই নোৱাৰে। আমি ধৰি লওক কোনোবা এজন ঘৰত চাকৰি আছে, কোনোবা দুই ঘৰত চাকৰি আছে, তেওঁলোকে যেনে তেনে কিবা এটা এই যুদ্ধখনত অলপমান জয় দিশে আগবাঢ়ি যাব পাৰিব। কিন্তু বাকী যিসকল লোক আছে তেওঁলোকৰ অৱস্থাটো একেবাৰে একদম শোচনীয় হ'ব। তো ইয়াতে মই এইটো ক'ব বিচৰা নাই যে চাকৰি কৰাসকলক এইটো কোনোবাই ৰেহাই দিব লাগে নালাগে, মই এইটো বিষয়টো ক'বলৈ যোৱা নাই। মই জাষ্ট উদাহৰণটো দিছোঁ, তেওঁলোকে অন্ততঃ কিবা এটা কিনিব পাৰিব। কিন্তু বিশেষকৈ যিসকলে দিন হাজিৰা কৰিছিলে, বিশেষকৈ একেবাৰে তেওঁলোক দৰিদ্ৰ সীমাৰ ৰেখাৰ একেবাৰে নাই অৱস্থা, তো তেওঁলোকৰ অৱস্থাটো কি হ'ব? তো এই বিষয়টোলৈ এই বিষয়টো যাতে একেবাৰে নাইকিয়া কৰা, বা এতিয়া এইটো জনাই আছে যে এককালীনকৈ 10 লাখ টকা দিব লাগে বুলি এইটো অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। কাৰণ কেলে তেওঁলোকে হেৰুৱাবলৈ একো নাই, ঘৰখন ভাঙি লৈ গ'ল, একেবাৰে ঘৰৰ যি বয় বস্তু আছিলে সেইবোৰ শেষ হৈ গ'ল। আৰু আপোনালোকে কিছু পৰিয়ালত হয়তো শুনিছে তেওঁলোকৰ ঘৰৰ কোনোবা লোকৰ এজন মৃত্যু হয়, 2জন মৃত্যু হৈছে, তো একে ঘৰৰ পৰিয়ালৰ 4জন কোনোবা মৃত্যু হৈছে। তো এইবিলাক আচলতে তো এই ক্ষেত্ৰত আগন্তুক সময় দেখা যাব কেনেদৰে পদক্ষেপ লয়। তো কিন্তু বিষয়টো বহুত গভীৰ আৰু মানে একেবাৰে দুখ লগা বিষয়। পৰ্যায়ক্ৰমে 3 জিলালৈ পাঠ্যপুথি প্ৰেৰণ কৰিব শিক্ষা বিভাগে ইতিমধ্যে ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। যিহেতু এতিয়া এইকেইখন জিলাত অৱস্থা একেবাৰে বেয়া, ডকুমেণ্টৰ পৰা আদি কৰি পাঠ্যপুথি তো একেবাৰে শেষ। কণ যি শিশুসকল, ল'ৰা ছোৱালীসকল, ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে একেবাৰে শেষ বুলিয়ে ক'ব পাৰি। মানে পঢ়া এই যি বিষয়টো মানে একেবাৰে কি ক'ম, একেবাৰে নাইকিয়া হৈ পৰিছে। তথাপিতো শিক্ষা বিভাগে বা চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে। অতি সোনকালে এইসমূহ ঠাই বিদ্যালয়সমূহে হওক বা এই ছাত্ৰ ছাত্ৰীসকলে হওক সুবিধাখিনি সকলোখিনি কৰি দিব লাগে। কাৰণ কেলে তেওঁলোকৰ আৰু মানসিক অৱস্থাটো কেনেকুৱা হ'ব, মুখৰ আগতে কাৰোবাৰ ঘৰ উটুৱাই লৈ গৈছে, কেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে, হয়তো আপোনালোকে মই বহলাই নক'লে হ'ব। তো এই ক্ষেত্ৰত সোনকালে বিষয়টো গভীৰভাৱে চিন্তা কৰি শিক্ষা বিভাগে আৰু কি কৰিব পাৰি এই কামখিনি অতি সোনকালে কৰিলে নিশ্চয় ভাল হ'ব। নেক্সট খবৰ যদি চাওঁ, অসমৰ বানপীড়িতক সহায়ৰ বাবে এমাহৰ দৰমহা ধন প্ৰদান কৰিলে আনন্দ মিশ্ৰ ডাঙৰীয়াই। আনন্দ মিশ্ৰ ডাঙৰীয়াই যিহেতু ইয়াতে আছিলে, আপোনালোকে গম পায়, এমাহৰ দৰমহা তেওঁ এইখিনি দান কৰিছে, দিছে, তো প্ৰদান কৰিছে। তো আগন্তুক সময়ত যাতে এই সহায়বিলাক কৰি থাকে, তো সেইটোৱে বিচাৰিম। কিন্তু আমি যদি চাওঁ তেনেহ'লে এই বানপানীয়ে, এই মহাপ্ৰলয়ে আমাৰ সকলোকে শেষ কৰি থৈ গ'ল, মৰিয়নিত বানপানীত বুজ ল'লে গৌৰৱ গগৈ ডাঙৰীয়াই। মৰিয়নিত আজি উপস্থিত হোৱা দেখা যায়। গৌৰৱ গগৈ ডাঙৰীয়াই উপস্থিত হৈ সেইখিনি বুজ লৈছে, ক'ত কেনেদৰে ক্ষতি হৈছে। তো লুখুৰাখনৰ পৰা আদি কৰি এই অঞ্চলবিলাকত মৰিয়নিটো একেবাৰে যদি চাওঁ একেবাৰে কি অৱস্থা হৈ গৈছে, মানুহৰ মৃত্যু পৰ্যন্ত হৈছে। তো তাতে গৌৰৱ গগৈ ডাঙৰীয়াই এই যি বুজ লোৱা দেখা যায়। তো আগন্তুক সময়ত নিশ্চয় তেওঁ সেইখিনি আৰু অধিক তেওঁলোকে আৰ্থিকভাৱে এইখিনি সহায় কৰিব বুলি সকলোৱে আশা কৰিছে। মুঠৰ ওপৰত এইবাৰ বানপানীয়ে সকলোকে তছনছ কৰি থৈ গ'ল।
এতিয়া 15,000 টকাৰ একো নহ'ব। 15,000 টকা দিয়া বিষয়টো যিটো উল্লেখ কৰি আছে 15,000 টকাৰ একো নহ'ব। 15,000 টকা দি লাভ নাই। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে এককালীনভাৱে প্ৰায় 10 লাখ টকা দিব লাগিব। সেইখিনি হ'লেহে তেওঁলোকৰ সেইখিনি সমস্যা দূৰ হ'ব। এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, অৰুণাচল নাগালেণ্ডৰ সাংসদৰ এটা প্ৰতিনিধি দলে কি কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছে। তো কি কেনেকৈ এইখিনি বানপানী হ'ল, পৰিস্থিতিটো কেনেকুৱা, এই বিষয়খিনিক লৈ তেওঁ সাক্ষাৎ কৰা দেখা গৈছে। অৰুণোদয় আপোনালোকে কাইলৈ পাব, আৰু বিশেষকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট এই অঞ্চলত এই জিলাকেইখনত 2500 টকাকৈ দিব। সেইটো আপোনালোকে গম পাইছে। তো আপোনালোকে পালে নাই কমেণ্টৰ জৰিয়তে সেইখিনি লিখিব, আৰু এতিয়া কাইলৈ পাব 2500 টকা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সহায় কৰিছে। তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সহায় কৰিলতহে আমি এইখিনি কৰিব পাৰিছোঁ, এইদৰে মন্তব্য কৰা দেখা গৈছে। আৰু অহা 5 তাৰিখে ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত আমি কথা পাতিম। যিদৰে বেংক কৰ্মচাৰীসকলৰ লগত আমি কথা পাতিলোঁ, বেংকৰ লগত সেইখিনি কথা পাতিলোঁ, অহা 5 তাৰিখে ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত কথা পাতিব পাৰিম, কি কেনেদৰে ৰাইজক সহায় কৰিব পাৰে তেওঁলোকৰ ফালৰ পৰা। তো এই বিষয়খিনি। তো আজি 31 জুলাই সন্ধিয়া খবৰ এইকেইটাই জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।